অঁ এইবিলাক কামো পৰি আছে এইখিনিও ঠিক কৰিব লাগিব আগতে মই সেই জাবৰৰ ঠোলাটো পেলাই আহোঁ ৰ'ব এইটো আগত পেলাই দিয়া দেই এইটো পেলাই দি আহিহে এইখিনি কাম কৰিব লাগিব এইখিনি পেলাই আহি কাম অঁ এই মাছটোতো পিন্ধি ল'ব লাগিব নহ'লে আৰু এই পুলিচে দেখিলে আৰু তাতে ফাইন ভৰাব অঁ মই ইয়াতে কিয় থিয় হৈ আছোঁ তুমি জানা না নাই বন্ধু গম পোৱা নাই কওকচোন আজি বহুত দিনৰ পৰা আমাৰ এইখন গাঁৱৰে 4 বছৰ 5 বছৰমান হ'ল আহি সি মানে কি কৰে তাৰ ঘৰৰ জাবৰ জোঁথৰবোৰ য'তে ত'তে পেলাই দিয়ে হয় নেকি অঁ আজি আৰু ভাবিছোঁ এইটো ৰাস্তা দি আহি থাকে তাক ৰখি আছোঁ হয় নেকি তাৰে কাৰণে আপুনি ইমান টাইম ইয়াতে থিয় হৈ আছে অঁ বহুত টাইমৰ পৰা থিয় হৈ আছোঁ কাৰণ কিয় চাফ চিকুণ ৰখাটো আমাৰ এটি সেইটো হয় আমাৰ নিজৰ পৰিৱেশটো চাফ চিকুণ হৈ থকাটো ভাল আৰু হয় হয় নিজৰ কাৰণে ভাল বেমাৰ আজাৰৰ কাৰণে ভাল হয় হয় সেইটো হয় হয় সেইটোৰ কাৰণে সেইটো মানুহ ৰখি আছোঁ হয় নেকি অলপ পিছত আহি আছে আপুনি চাওক সেইটো মানুহটো আহি আছে অঁ হয় দাদা ৰ'বচোন ৰ'ব অঁ কওকচোন আপুনি যে সেই জাবৰবোৰ য'তে ত'তে পেলাই আহিছে অঁ এইটো ভাল কথা হৈছে জানো কওকচোন আপুনি ভাল কথা মানে আৰু কি মই তাতে বেলেগকো মই মানে পেলাব দেখিছোঁ কাৰণেহে মই পেলাইছোঁ আৰু তাতেতো আৰু লেতেৰা বস্তুখিনি পেলাই দিছোঁ মইতো আৰু কিবা মানুহৰ ক্ষতি হওক বুলিতো মই পেলোৱা নাই নহয় সেইটো নহয় আপুনি ভুল বুজিছে দাদা সেইটো নহয় কাৰণ কিয় আমি ইয়াতে সদায় চাফ চিকুণ আমাৰ নিজৰ পৰিৱেশটো গাঁওখন সদায় চাফ চিকুণতাটো বুজি পাওঁ চাফ চিকুণ হৈ থকাটো জানো আপুনি যদি বস্তুখিনি লৈ কেনে ইয়াৰ পৰা তাত পেলাই দিয়ে অ'ত পেলাই দিয়ে মানুহৰ বেমাৰ আজাৰৰ পৰা চবখিনি বস্তু প্ৰদূষণ হ'ব আপুনিও বুজি পায় গোটেই জানে গোটেই পৰিৱেশটো চাফ চিকুণ কৰি ৰাখিব লাগে নিজেও জানে ইয়াতে লিখাই আছে ইয়াতে জাবৰ নেপেলাব আপুনি ঘৰতে ৰাখি কেনে বস্তুখিনি টোটেলি জাবৰ জোঁথৰখিনি যোগাৰ কৰি ৰাখি নিজৰ জেগাতে পুৰি পেলালে বেছি ভাল হয় পৰিৱেশটোও ভালে থাকে হয়নে নহয় কওকচোন আপুনি পৰিৱেশটোও ভালে থাকে সেইখিনি নকৰি আপুনি য'ত লিখা আছে ইয়াতে জাবৰ নেপেলাব তাত আপুনি জাবৰ পেলাইছে আপুনি নিজেও জানে সেইখিনি কথা নহয় বস্তুটো হ'ল কি তাতে মই এটা মানে বেলেগক পেলাই দিব দেখিছোঁ কাৰণেহে মই পেলাই থৈছোঁ ঠিক আছে আপোনাৰ কথাটো ৰাইট ঠিক আছে আজিলৈকেতো আজিৰ পৰাতো গম পালে আপুনি নিশ্চয় আজিৰ পৰা যাতে এইটো কাম নকৰে আপুনি হয় নিজৰ ঘৰতে বস্তুখিনি ৰাখি কেনে ধুনীয়াকৈ দম এটা কৰি লৈ নিজে পুৰি পেলাওক আপুনিও সুস্থ হৈ থাকিলে বাকী গাঁৱৰ মানুহখিনিও সুস্থ হৈ থাকিলে পৰিৱেশটো ভালে থাকিব কথাটো সেইটো হয় আৰু আপোনালোকে জনা বুজা মানুহ ডাঙৰ মানুহ যিহেতু নিজেও জানে পৰিৱেশটোৰ কথা ইমানখিনি কষ্ট মানুহে সদায় সেইখিনিৰ কাৰণে কৰি আছে পৰিৱেশটো যাতে চাফা থাকে নিজৰ বেমাৰ আজাৰ নহওক ভালে থাকে সেইখিনিয়েটো কথা হয় আজিৰ পৰা যাতে আপুনি এইটো ভুল কাম নকৰে কেতিয়াও ঠিক আছে সেইটো মনত ৰাখিলে ঠিক আছে চাফ চিকুণ ৰখাটো আমাৰ সকলোৰে দায়িত্ব হয় আপুনি যদি আজি ৰাখে উঠি অহা ল'ৰা ছোৱালীবিলাকো এইবিলাক শিকি যাব হয় সেইটো সৰুৰ পৰা ডাঙৰলৈকে শিকিব আপোনাৰ ল'ৰাও শিকিব ল'ৰা ছোৱালী শিকিব দুই চাৰিজন আপোনাৰ গাঁৱৰ মানুহকো শিকাব পাৰিব সেইখিনি কৰিলে আমি গোটেইয়ে সুস্থ থাকিম নিজৰো ভাল ঠিক আছে তেতিয়াহ'লে ময়ো তাৰমানে এইবাৰৰ পৰা ঘৰতে সেইখিনি বস্তু মানে কামখিনি মই ঘৰতে কৰিম যেনিবা ঠিক আছে আপোনাক কোৱাৰ কাৰণে বেয়াও নাপাব নাই কাৰণ নিজৰ ভাই বন্ধু বুলিয়ে কথাখিনি কৈছোঁ যাতে বেয়া নাপায় নিজৰ বুলি ঠিক আছে বাৰু আপুনি মোক কথাখিনি ভালৰ কাৰণেহে ক'ল
সেইটোৱে মানে কথা। ন মই আপোনাক তাতে বেয়া পাব লগা মোৰ কি আছে নাই ঠিক আছে ঠিক আছে। মই আজিৰ পৰা নিশ্চয় মই ঘৰতে সেইখিনি জাবৰ জোঁথৰখিনি ঘৰতে পেলাই দিম বা জুই থৈ লগাই এনেকৈ মাটিৰ লগত যাতে বস্তুটো মিলি যায় তেনেকেই মই কৰিম। পৰিৱেশটো যাতে আগৰ মানে আমাৰ নিজৰ কাৰণে ভাল পৰিৱেশটো যাতে সুন্দৰ হৈ থাকে। আচ্ছা 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 সেইটোৱে কৰিব ঠিক আছে বাৰু ঠিক আছে ঠিক আছে আজিৰ পৰা নকৰিব আৰু ঠিক আছে হ'ব ঠিক আছে মানুহজন ইজনে আছিল হয় নেকি মই গম নাপাওঁ তেখেতক আগতে লগ পাইছোঁ মই জানো কিন্তু তেখেতে যি জাবৰ জোঁথৰবিলাক ইয়াতে অ'ৰ পৰা ত'ত পেলাই আছে গম নাপাওঁ আৰু লিখাই আছে আমাৰ তাত ইয়াতে জাবৰ নেপেলাবলৈ চাইনবোৰ্ড লিখাই আছে তেখেতে কি গম পোৱা নাছিলে নেকি নাই মানে কিছুমান মানুহে নতুনকৈ আহিছে কিছুমানে গম নাপাব পাৰে সেইটো হ'ব। এতিয়া মানুহখিনিক আমি বুজাই দিলোঁ মানুহটোক আমি ভালকৈ বুজাই দিলোঁ সেইটো হয় বুজাই দিয়াৰ পিছতো যদি আৰু নুবুজে সেইটোতো আমাৰ ভুল নহয় সেইটো হয় ঠিক আছে আমি ঠিক আছে তুমি ক'ৰবাত যাব লৈছে নেকি নাই মই এনেই আহি আছিলোঁ আপুনি থকাৰ কাৰণে ইয়াতে সুধিলোঁ আৰু কি কৰি আছে ৰখালে মই সেইজন মানুহৰ কাৰণে ৰখি আছিলোঁ ঠিক আছে তেতিয়াহ'লে ঠিক আছে বন্ধু তেতিয়াহ'লে থাকক যাওক নমস্কাৰ নমস্কাৰ বিজয় ৰায় ইউটিউব চেনেলৰ পৰা সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আমি যিটো ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো বিষয়ে আমাৰ এই দাদাই দুই আষাৰমান ক'ব নমস্কাৰ মই এইটোৱে ক'বলৈ বিচাৰোঁ যে প্লাষ্টিকটো বৰ্জনীয় সকলো ৰাইজে জানে সকলো মানুহে জানে প্লাষ্টিক য'তে ত'তে পেলাই কেনে আৱৰ্জনীয় কৰিব নালাগে প্ৰদূষণ কৰিব নালাগে এইবিলাকৰ কাৰণে আপোনাৰ মানুহৰ বেমাৰ আজাৰ হৈ আছে নানান ধৰণৰ সেইখিনি যাতে নিজেই ঘৰত ৰাখি চাফ চিকুণ কৰি পুৰি পেলায় তেতিয়াহ'লে নিজৰ কাৰণেই ভাল সেইখিনি কৰিলে সকলো ৰাইজেই সুস্থ থাকিব ভালে থাকিব সেইখিনিয়ে আমাৰ আনন্দ এইখিনিয়ে মোৰ ক'ব লগা বেলেগ আৰু নাই আৰু লগতে আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি এই ভিডিঅ'খিনি কৰাতে যদি কিবা এটা ভুল ভ্ৰান্তি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট সহযোগে আমাক জনালে আমি ভাল পাম ধন্যবাদ